তো গাইজ ফাইনেলি আহি পালোঁ ফাইনেলি মানে ক'ব গেলি রাস্তা হয়ে গেলে আর তন্দুন বলে আপনার যেন মই ডেঙ্গু বলেছিল তো এতিয়া আমি মাছ ধরবা যাম মানে হালটা আহিছি তাতে আপোনালোক দেহেৰা অলপমান যাওঁ ডাইৰেক্ট আৰু তাতে যাওঁ। তো গাইজ ফাইনেলি পাই গ'লো আমাৰ এই বগামাটি য'ত আমি ভিডিঅ' শ্বুটিং কৰোঁ এইখনি হৈছে বগামাটি এই আৰু এইখনি হৈছে আৰু সেইটো তাতে মন্দিৰ আমি তো গাইজ আতিগুৰা আমি একেদিন নচলি আহিলোঁ আনটা আতিগুৰা দাইদাকে লাগিছে দাইদাকে সেই আতিগুৰা কয় নহয় মই মাছ ধৰিব যাওঁ এই হাই এই তাতে তো গাইজ এখানি সবাৰ ভিডিঅ'টো বনাইছিলোঁ সবাৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংকটো থাকিব বাৰগোপালৰ থান এখন তো গাইজ ইয়াতে ট্ৰেক্টৰ লেটি মাহা চাইকেল চলে মজা লাগে দে সৰুতে চলিছিলোঁ এতিয়া আমি আহিছে চাইকেল নাই নে আৰু মামাৰ চাইকেলখনো কি যাই পালোঁ এই তাতে আছে টিউবৱেলৰ কথা আছে যাই পালোঁ আৰু বেছি দূৰ নহয়। তো গাইজ যোৱা ভিডিঅ' এটা চৰ্ট ভিডিঅ' 10K মাৰিছে তো আপোনালোকক মই থেংক ইউ কৈছোঁ থেংক ইউ মানে সত্তৰ প্ৰণাম থেংক ইউ দিছোঁ আৰু তাৰ মানে এখন চৰ্ট ফিল্ম বনাইছিলোঁ গাইজ বন্ধুৰ মাজত সংঘাত লগত সেইখনো চাই ল'ব মানে বহুত মানে চাউণ্ডটো অলপ বঢ়াই ল'ব কমাই লৈ শুনিব অলপমান আইফোন নহয় নে আমাৰ মানে চাউণ্ডটো বেছি নাই তো চাউণ্ড আছে আপোনালোকে চাউণ্ডটো বঢ়াই শুনিব হেডফোনত লগাই শুনিব আপোনালোক চকুত পানী লৈ যাব যদি চকুত পানী গ'লে কমেণ্টত জনাব মোক। তো গাইজ ফাইনেলি আহি পালোঁ ফাইনেলি মানে ক'ব গেলি টিপল জিত পাৰাছে সেই ৰে আৰু কেম কৰি খালি চিছে আমি অলপ ওপৰতে মাছ ধৰিব আছিলোঁ অলপ মাছ চাছটো লাগে খাৱাৰ কাৰণে যাওঁ অলপ। তো গাইজ এইটো খাল খিচিছি বেলেগে মাছ ধৰিব আসিব লাগে মাছ ধৰিব প্ৰাণীকেইটা চাই ল'ব লাগে এইটোটা এই আগৰ তিনিটা আছে। তো গাইজ এতিয়া মাছ জীয়াব গেছি গাইজ পানীত গটো আমাৰ গটো বুলি কোৱা যায় গটো দাদা এটা হয় আৰু সম্বন্ধত ধৰিব নে এটা মাছ ধুব গেছি গাইজ মাছ ধৰিব আহিলোঁ মাছ ধৰিব আহি দিয়া বোলে মানুহ তোমাৰ দলে ভাই কিবা ক'ব বোলে যে কি ক'ব কয় আমি মাছ ধৰিব আহিলোঁ আমাৰ দলে ভাই চলে ভাই আমি মাছ ধৰিব আহিলোঁ আহিতো গাইজ মনে ঠঙালো আছিলোঁ গোৱালাত গম নাপায় বন্ধু মাছ ধৰিব যাওঁ মাছ ধৰিব মানে অলপ চাই যাওঁ ৰ'ব অলপ যাওঁ তাতে। তো গাইজ বন্দে ভারত তো গাইজ এই তো মাছ চাবছ না মাছ কত গেল এইটো কি দেখা চলে গাইজ সুন্দর কালার করছি না উল্টো কালার। তো গাইজ মাছ ধরে আসলে মাছ ধরে পালন করছি মাছের পাহাড় পোকা তো গাইজ মাছ ধৰি আনামান মাছ পালোঁ আৰু আঙলিটো মই মাৰহে দিলোঁ যে আঙলিত পাত নাই আৰু লাড্ডু ভাই লেতেৰা নহ'লে কাইটাকৰ মাছ তুলি লৈছি ধৰিছে জাগা কাৰণে লেতেৰা না আমাক চাওঁ শিঙি পিন্ধছে টুংলিত। তো গাইজ মাছ চাছ ধৰি আহি পেলাই এতিয়া গা চা ধুলোঁ আঙলিটোত বিষ কমাই নে থাকিলে জুইত 10 বাৰ মান শিকিলোঁ। তো গাইজ মাছক কণ্টেক্ট কৰি ভিডিঅ'টো সমাপ্ত কৰি দিওঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লাড্ডু ভাইৰ কাৰণে এটা কমেণ্ট কৰি দিব লাড্ডু চাওঁ।